আফিফাজ লেণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি যাওঁ এতিয়া বিয়ালৈ আৰু মই ৰেডি হৈ গ'লোঁ। এইফালে ভাইটিহঁতো ৰেডি হৈ গ'ল। এই ভিডিঅ'টো দিয়া বহুত লেট হ'ল, কিন্তু ভিডিঅ' কৰি থৈছিলোঁ বাবে মই আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। এতিয়া আমি বিয়া ঘৰ আহি পাই গ'লোহি। আৰু এতিয়া যাওঁ ব'লক ভিতৰলৈ। এতিয়া আমি সকলোৱে ভিতৰত বহি আছোঁ আৰু মই ভিডিঅ' এটা কৰি ল'লোঁ তেতিয়াই। আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ। এতিয়া ভাত খাই মেলি ইয়াতে বহি আছোঁ আৰু আমি অলপ সময়ৰ পাছতে যামগৈ। যোৱাৰ আগে আগে সকলোকে ভিডিঅ' এবাৰ কৰি ল'লোঁ। এতিয়া আমি ৰাস্তাতে ৰৈ আছোঁ অলপ সময়। আমি জানো ওচৰৰ মানুহ এঘৰলৈ গৈছে সেইবাবে। আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল আছে দেখিছেনে? বিয়াৰ পৰা অহাৰ পাছত মই আৰু ভিডিঅ' নকৰিলোঁ আৰু এয়া হৈছে পিছদিনাখনৰ ভিডিঅ'। এইকেইটা আমাৰ ঘৰৰ কলডিল হয়, আবাই পাৰিলে আৰু ভাইটিহঁতে লৈ আহিলে ভিতৰলৈ। এয়া হৈছে পথাৰলৈ যোৱা ভিডিঅ'। প্ৰথমে আপোনালোকক মই বাগানখনেই দেখুৱাই দিছোঁ কাৰণ আমি গৈ আছোঁ পথাৰলৈ। আমাৰ পথাৰত মাটি ৰুই আছে সেইবাবে মই যাওঁ এতিয়া। ৱাচিকো আহিছে আৰু ভনীও আহিছে আমাৰ লগত। এতিয়া আমি আহি আছোঁ আৰু কিমান বোকা দেখিছেনে? সেয়া আমাৰ পথাৰত ৰুই আছে আৰু এতিয়া আমি গৈ আছোঁ তালৈ। এতিয়া আমি ওচৰ আহি পাই গ'লোহি আৰু এইফালে ৰুই আছে সকলোৱে। আমি আহোঁতে নাচিন্দাহঁতৰ বাগানতে সোমালোঁ আৰু তাতো ফটো মাৰিলোঁ। আৰু এয়া হৈছে একেবাৰে 30 তাৰিখৰ ভিডিঅ'। আমি ডাঙৰ দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ। ইছফাক কাকাই গুৱাহাটীৰ এইমছত পঢ়িবলৈ চিট পাইছে আৰু সেইকাৰণে দোৱা কৰাইছিলে। কমেণ্টটো মই চোৱাই নাই। এয়া নেনাহঁতৰ ঘৰত থকা ভিডিঅ'ই হয়। মাহীহঁতৰ ঘৰৰ ওচৰৰে বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ আমি। এইফালে মাহী আৰু আমিজান বহি আছে। তাৰ পৰা আহি আমিজানহঁত আৰু এগৰাকী বৰমাৰ ঘৰলৈ গৈছিল, কিন্তু মই নগ'লোঁ আৰু তাত ইমান ধুনীয়া বাটৰ এটা আছিল চাওকচোন।
এয়া হৈছে মোৰ বাৰ্থডে গিফ্ট। এইটো মোক মিণ্টুক কাই দিছিলে আৰু এইটো মোক দিছিলে সৰু খুৰীয়ে। সেইটোও মোৰ বহুত ভাল লাগিলে আৰু এইটো মোক মাহীয়ে দিছিলে। এয়া হৈছে নানী ঘৰৰে ভিডিঅ' আৰু ফাৰ্মিং মামী ঘৰ ভনীজনীয়ে ইমান ধুনীয়াকৈ এক্টিং দেখুৱাব জানে, দেখিছেনে? সেইদিনাখনে মই চালেহা মামী ঘৰলৈ গৈছিলোঁ। ভাইটি ভণ্টিহঁতে ইমান ধুনীয়াকৈ খেলি আছিল, সেইবাবে মই ভিডিঅ' এটা কৰি ল'লোঁ।